আজি পুৱতি নিশা পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনত আৰক্ষীয়ে আটক কৰে চোৰাং গৰুসহ 4 সৰবৰাহকাৰী 20টা চোৰাং গৰুসহ 2খন গাড়ী জব্দ হামৰেন আৰক্ষীৰ জব্দকৃত গাড়ী দুখন হল মেক্ৰিছ ট্ৰাক AS02 BC 9386 আৰু বলেৰো পিকআপ AS03 CC0253 আটকাধীন চোৰাং গৰুসহ সৰবৰাহকাৰী কেইজন হল মোহাম্মদ ৰিয়াজউদ্দিন মছ ৰবিনা বেগম মোহাম্মদ বাদল উদ্দিন আৰু মোহাম্মদ ৰাহুল আমিন আজি পুৱতি নিশা নগাঁও জিলাৰ লুটুমাৰীৰ পৰা অসম মেঘালয়ৰ লাংহেনফিলৈ নিয়াৰ পথত হামৰেন আৰক্ষীয়ে আটক কৰে আটকাধীন লোককেইজনৰ ঘৰ নগাঁও জিলাৰ কচুৱা বুলি আৰক্ষীৰ জিলাত স্বীকাৰ কৰে খেৰণিৰ পৰা জয়ৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া